বিটিসি সরকারের মানে এটা আশাসুদীয়া প্রচেষ্টা মানে ইয়াত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ লগতে পাৰ্টিকুলাৰলি বড়ো যিখিনি ট্ৰেডিশ্যনেল ইয়াত ফুড আইটেম ড্ৰেছ আদি কৰি আৰু ইয়াৰ আমাৰ যিখিনি কালচাৰেল যিটো কিবা এই কথাখিনি মানে গোটেই পৃথিৱী জুৰি প্ৰচাৰ কৰাৰ এটা মানে সুযোগ এটা আৰু গভৰ্ণমেণ্ট স্পন্সৰ্ড এটা মানে কাৰ্যসূচী গতিকে এনেকুৱা কাৰ্যসূচীৰ বিৰাট প্ৰয়োজন আছিল গতিকে বিটিসি চৰকাৰে মানে ভাল চিন্তা কৰি এই মানে উদ্যোগটো ল'লে আৰু আজি 13 বছৰ আহি গতিকে আমি পৰৱৰ্তী দিনবিলাকত কি সংযোজন কৰিব পাৰি এই ফেষ্টিভেলৰ লগত সেই কথাবিলাক চিন্তা কৰি আছোঁ এইবাৰ আমি মিছ বাউসুংৰি এড কৰিছোঁ আৰু তেনেকৈ অলপ ভালকৈ মানে ইয়াক মানে কিবা কৰাৰ কাৰণে ফ'কাছ এটা দিয়াৰ কাৰণে কালচাৰেল বাদেও বিভিন্ন ট্ৰেডিশ্যন যিখিনি আছে এইবিলাক ইয়াত আনি পেলাই গোটেই ভাৰতবৰ্ষ আৰু পৃথিৱীৰো কোনোবা টুৰিষ্ট আহিলে যাতে ইয়াত এই বস্তুখিনি উপভোগ কৰিব পাৰে বা জানিব পাৰে তেনেকুৱা ব্যৱস্থা এটা লোৱাৰ কথা আমি ভাবিছোঁ এই কথাবিলাককে আমি কিবা কৰিছোঁ মই আগতো এবাৰ চাইছোঁ কালচাৰেল ডিপাৰ্টমেণ্ট তেতিয়া আমি খৌচিত চিনি আইনা বুলি এটা কিবা এলবামৰ নিচিনা কিবা এটা বনাইছিলোঁ আৰু পৰৱৰ্তী সময়ত এনেকৈ সকলো জাতি গোষ্ঠীৰ আমাৰ একদম মানে ৰাজবংশীৰ হুদুম পূজা পৰা আৰম্ভ কৰি মুছলমানসকলৰো বিভিন্ন ঈদৰ উপলক্ষে যিবিলাক কাৰ্যসূচী থাকে বড়োটো থাকিলে অন্যান্য নেপালী আদিবাসী সকলো জাতি গোষ্ঠীৰে যিখিনি কালচাৰ ট্ৰেডিশ্যন সেইখিনিক আমি ইয়াত আনি পেলাই ফ'কাছ কৰাৰ স্পেচিয়েল কাৰ্যসূচী লোৱাৰ কথা ভাবিছোঁ আৰু কালচাৰেল এক্সচেঞ্জৰ নিচিনা হ'ব আৰু সাংস্কৃতিক বিনিময়ৰ নিচিনা এটা কাৰ্যসূচী আমি সংযোজন কৰিম ভৱিষ্যতে প্ৰতি বছৰে বাউসুংৰি পাহাৰ বগোৱা হয় বিশেষ কিবা গুৰুত্ব এনেকৈ নতুনকৈ বিশেষ কিবা এনেকুৱা নাই আমি আগতে যেনেকৈ ট্ৰেডিশ্যনেলি কৰি আছোঁ সেনেকৈ হ'ব আৰু কালিতো গোটেই জাতি গোষ্ঠীৰে সাংস্কৃতিক এটা সমাহাৰ হ'ব সমাৰোহৰ নিচিনা হ'ব অহাকালি চব জাতি গোষ্ঠীৰে সাংস্কৃতিক কিবাবিলাক ইয়াত কিবা কৰিম পাৰফৰ্মেঞ্চ হ'ব থেংক ইউ মহা উৎসৱ এই উৎসৱ অকল উৎসৱেই নহয় এই উৎসৱ হ'ল এক ভাতৃত্ববোধৰ এক সংযোজন এক ঐক্যতাৰ সংযোজন ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বিটিসিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ এই ছ'চিঅ' ইকনমিক হওক কালচাৰেই হওক এটা সমাহাৰ আৰু এই সমাহাৰত আমি চবেই একেলগে এই উৎসৱ পালন কৰি আছোঁ আৰু যিহেতু বাউসুংৰি এটা ঐতিহাসিক পটভূমি আছে ইয়াত ঐতিহাসিক কিছুমান কথা আছে আৰু যিবিলাক আমি নৱপ্ৰজন্মক জনাৰ প্ৰয়োজন আছে আৰু ইয়াত অকল বিটিসিবাসী নহয় ইয়াত গোটেই অসমবাসী বা অসমৰ বাহিৰৰ পৰাও আজি মানুহ ইয়াত আহিব অহাকালি আহিব আৰু চাওক ইয়াত বিভিন্ন ধৰণৰ এক্টিভিটিও কৰা হয় আৰু এইবাৰ যিহেতু ইলেকশ্যনটো আমাৰ পৰিলে এইকাৰণে আমি বেছি প্ৰিপাৰেশ্যন কৰিব পৰা নাই মই আগত যেনেকৈ কৰিছে মই আমাৰ চেয়াৰমেন ছাৰক সুধিলোঁ এইবাৰ নাই ইলেকশ্যনৰ কাৰণে অলপ অসুবিধা হৈছে ইতিমধ্যে আমাৰ সন্মানীয় কালচাৰেল বিভাগৰ EM আমাৰ মঞ্চখন মুকলি কৰিলে আৰু ইয়াত অলপ পিছতে আমাৰ কালচাৰেল প্ৰগ্ৰামবিলাক হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ খাদ্যৰ সমাহাৰ উপস্থাপন কৰা হৈছে আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত এই যি আমাৰ বাউসুংৰি মহা উৎসৱ ই যাতে আমাৰ বিশ্ব দৰবাৰত উপস্থাপন কৰিব পাৰোঁ তাৰ এটা আমি মানে প্ৰচেছ আমি অব্যাহত ৰাখিম আৰু বিটিসি মানে গভৰ্ণমেণ্টে ইতিমধ্যে যি মানে ব্যৱস্থাপনা কৰিছে আগন্তুক দিনত ইয়াতকৈ ভাল ব্যৱস্থাপনা কৰিব হয় আপোনালোকৰ জৰিয়তে সমূহ বিটিসিবাসী ৰাইজক মোৰ ফালৰ পৰা বৈশাগু বহাগ বিহু বিশ্বৰ বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।